কিন্তু এই কঙ্কনে জীবিত যে দিয়া অসহায় শিশুর দৰে চাৰিওফালে বেৰি ধৰে শত্ৰুৱে দেখা পাওঁ সেই অৱস্থাত দৈৱকীৰ ছয় শিশুৰ চিন্তাহীন আৰু সহস্ৰ প্ৰজাৰ মানে সকলোৱে একেলগে কৰে আক্ৰমণ কিবা দৰে পাওঁ পৰিত্ৰাণ জাতপাতি সংখ্যালৰ দল তৎকালিকে সিহঁতক প্রাণীহীন বিশ্বব্রহ্মার এই কারণে নিজের দরকারে রক্ষা এই বাহকে এলি কাছু বাহকিতা আরু যদি উভয় টেমতে পাক ধরি বকু মালি বপা দিকে অলিম লম্ব দৈৱকী কল্পতাকস্ম সংসাৰে কিবা কৰিবলৈ চাই আহিব লাগিছে আমি সম্ভেতে উলংঘ দিব প্রত্যেক দৈৱকে ৰঙা কৰিলে কিবা দৰে নাজালকে কুকুলৰ লন্দৰ ঘৰত তৰুৱাই কৰে দৈৱকী কল্পতাত ধন্যর পালককে দৈবকীর গর্ভজাত কিন্তু সামান্য শিশুহীন হৈ গল ভাবিছো অকাকুৰ সকলবোৰৰ বধৰ মূলতেই সেই ৰামকৃষ্ণৰে এইফালে ইন্দ্ৰযজ্ঞ ভংগ গোবৰ্ধন ধাৰণ ৰাজ যাত্ৰা যাত্ৰা সকলোতে তাৰে বীৰ্যৰ অন্য প্ৰকাশ এজন এজনকৈ
সকল সেনানায়ককে করিলে বিদায়। এইবার এই কালকেতু করো প্রণাম। অন্য দুয়ার লড়া ইমান বড় বিক্রম চলে বলে কিংবা কৌশল করি হলেও ইহত দুয়োটাকে মথুরালৈ আনিবই। যোৱাকালি বন্দী বসুদেৱ আৰু অসুৰক লৈ